নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া জ্ঞানলৈ। মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও মহৎ লোকৰ বাণী। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আগলৈ চাওঁ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে মানুহৰ সংহতি সাধনত যিয়ে সহায় কৰে সেয়ে ধৰ্ম, আৰু সেই সংহতি যি বিনষ্ট কৰে সেয়ে অধৰ্ম। মহাত্মা গান্ধীয়ে কৈছিলে যে নিজে অপৰিষ্কাৰ হৈ আনক পৰিষ্কাৰ হ'বলৈ নক'বা। স্বামী বিবেকানন্দই কৈছিলে যে ভালপোৱাৰে সকলো জয় কৰিব পাৰি। জৱাহৰলাল নেহৰুৱে কৈছিলে যে আদৰ্শৰ স্পষ্ট ধাৰণা সন্মুখত থকা উচিত, নহ'লে আকাংক্ষিত বিৰাট সৌধ গঢ়িবা কেনেকৈ। ডক্টৰ APJ আব্দুল কালামে কৈছিলে যে এই সংসাৰৰ কোনোটো কামেই উদ্দেশ্যবিহীন নহয়, আমি আটাইয়ে পাৰস্পৰিকভাৱে সংযোজিত হৈ আছোঁ। ৰামকৃষ্ণ পৰমহংসই কৈছিলে যে জ্ঞান আহৰণ আৰু ভগৱানক ভালপোৱা একেই কথা। প্ৰকৃত জ্ঞান আৰু ভালপোৱা ভাৱৰ মাজত কোনো পাৰ্থক্য নাই। লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিলে যে জীৱনত মই উন্নতি কৰাৰ লগে লগে দেখা পালোঁ যে বিনয় আৰু নম্ৰতাই আটাইতকৈ ডাঙৰ বস্তু। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে যে নিজৰ শলিতা জ্বলি নাথাকিলে এটা চাকিয়ে আন এটা চাকি জ্বলাব নোৱাৰে। সুভাষ চন্দ্ৰ বসুৱে কৈছিলে যে ত্যাগ বুলিলে আমি এক ভুল ধাৰণা পোষণ কৰোঁ। ভাৱ হয় তাৰ মাজত যেন যন্ত্ৰণা আছে। য'ত প্ৰকৃত ত্যাগ আছে তাত কষ্ট নাই। তছলিমা নাছৰিনে কৈছিলে যে মাৰণাস্ত্ৰতকৈ ভালপোৱাই মানুহক অধিক নিৰাপত্তা দিব পাৰে। ধন্যবাদ জনাইছোঁ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।